Hello friends, পোনপ্ৰথমে মই আপোনালোকক অল ইন ওৱান চেনেললৈ স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ 5টা অসমীয়া সাঁথৰ। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। আজি আমাৰ প্ৰথম সাঁথৰ হৈছে এঠেঙীয়া বগলী নিতৌ নাচে গধূলি। কি হয় বাৰু তাৰ উত্তৰটো? তাৰ উত্তৰ হৈছে বিচনী। এতিয়া আহিছোঁ আমাৰ 2 নম্বৰ সাঁথৰটোলৈ। আমাৰ 2 নম্বৰ সাঁথৰটো হৈছে ঘূ ঘূ কৰে কিন্তু ভুমুৰা নহয়, লগুণ পিন্ধে কিন্তু বামুণ নহয়। কোৱাচোন কি বাৰু সেইটো? বন্ধুসকল ভাবকচোন তাৰ উত্তৰটো। তাৰ উত্তৰ হৈছে যঁতৰ। এতিয়া আহিছোঁ আমাৰ 3 নম্বৰ সাঁথৰটোলৈ। আমাৰ 3 নম্বৰ সাঁথৰটো হৈছে চুইচা চুইচা চুই চালে পইচা। কি হয় বাৰু তাৰ উত্তৰটো? তাৰ উত্তৰ হৈছে কেৰেলোৱা। এতিয়া আহিছোঁ আমাৰ 4 নম্বৰ সাঁথৰটোলৈ। আমাৰ 4 নম্বৰ সাঁথৰটো হৈছে দুখ নকৰাকৈ মাৰ খাওঁ তাক ধিনাধিন ধিন দাও দাও। কি হয় বাৰু তাৰ উত্তৰটো? সকলোৱে দেখিছে নিশ্চয়, ভাবকচোন কি হয়? তাৰ উত্তৰ হৈছে তবলা বা খোল। এতিয়া আহিছোঁ আমাৰ অন্তিমটো অৰ্থাৎ 5 নম্বৰ সাঁথৰটোলৈ। আজি আমাৰ 5 নম্বৰ সাঁথৰ হৈছে ইফালেও ঢাপ সিফালেও ঢাপ মাজতে কাৰশলা হাত। সকলোৱে নিশ্চয় জানেই উত্তৰটো। কমেণ্ট কৰি জনাবচোন তাৰ উত্তৰটো। তাৰ উত্তৰ হৈছে মাকো। বন্ধুসকল ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ নমস্কাৰ।